মই এতিয়া গান গাম। মাতো পাতিয়ে গ'ল, একেবাৰে একদম বিন্দাছ গাইছো দেই মই। মোৰ কাণখন যে ঠিলা মাৰি গৈছে আৰু কোনেনো গাইছে হৈছে? এইটো দেখোন মোৰ ৰুমৰ পৰা আহিছে। এই বাজনীয়ে যে গান চান গাব নাজানে, কিনো অকল ভেলকে কৈ থাকে। ইছ ৰাম, মই বৰ অশান্তি পাই গৈছো দেই। ঐ তই কাক কলি? তোতকে যে মই ভালকে গাওঁ, গম পাইছ নাহো? এনে লোকক কথা ক'ব নাহিবি কাহো। হ'ব গম পাইছো নহয়, তই কিমান ভালকে গাওঁ চবেই শুনিছে, গম পাইছ? কি গম পাইছ তই? বেছি কথা নকবি কাহো। এতিয়া মই সঁচা কথা কৈছো যে, এতিয়া তাই বেয়া পাইছে। চোৱা। ঐ ভণ্টি, তই মোৰ লগত এনে সৰু কথাত কাজিয়া লাগি নাথাকিবি আকৌ দেই। মোৰহে কথা, মই যি গাওঁ নেগাওঁ, ভাল গাওঁ বেয়া গাওঁ, তোৰ তাত একো মাত মাতিব লগা কথা নাই আকৌ। মইনো কি মিছা কথাডাল ক'লো? তুমিহে গাব চাব নাজানা, আকৌ এনেই ভে কৰি থাকা। যোৱা, মই নাথাকো ইয়াত, মই বাহিৰলৈ গুচি যাওঁ। তোমাৰ পৰা এইবোৰ যে মই ঘৰতে থাকিবই নোৱাৰা হৈছো আৰু একেবাৰে দেই। ইছনা, মই যাওঁগে। যোৱাহে, যোৱা। মোৰো তোমাক মোৰ গান শুনাবৰ কোনো ইচ্ছা নাই। যোৱা।